লাহে কৈ দিব লাগিছিল ডিয়াৰ ষ্টুডেণ্টছ আজিৰ কনচেপ্ট হৈছে হিট কণ্ডাকশ্যন অৰ্থাৎ ঠিক আছে আমি মূল টপিক লৈ যোৱাৰ আগতে তোমালোকৰ কাৰণে এটা টাস্ক আছে কি টাস্ক বেলুনেৰে এই জ্বলি থকা মমবাতিটো নমাই দিব লাগে অ'কে আৰ ইউ ৰেডি Yes, sir. ফাৰ্ষ্ট কোনে ট্ৰাই কৰিবা তুমি হাতৰে চুব নোৱাৰিবা মুখেৰে ফুৱাব নোৱাৰিবা বেলুনৰ দ্বাৰা এই জ্বলি থকা কেণ্ডেলডাল নমাই দিব লাগে ঠিক আছে ঐ নমাইছে নেকি হয় ছাৰ মোৰ বেলুন ক'ত মই বেলুন ফুটাবলৈ কোৱা নাই মই কৈছোঁ মমবাতিডালহে নমাই দিব লাগে মমবাতিডাল নমাব লাগে কিন্তু বেলুন ফুটিব নালাগে ভাল ট্ৰাই কৰিছে হাঁচাব দিয়াছোঁ তাইৰ কাৰণে এইবাৰ বয়স কোনে ট্ৰাই কৰিবা আছিফ অ'কে কাম কুইক কুইক বেলুনৰ দ্বাৰা জ্বলি থকা মমবাতিটো নমাই দিব লাগে ট্ৰাই কৰাচোন মাই বেলুন বেলুন ক'ত এগেইন ছোৱালী আনিব দিয়া আহাচোন কোনে ট্ৰাই কৰিবা ঠিক আছে মেহদিয়া ট্ৰাই কৰাচোন মমবাতি পেলাবলৈ কোৱা নাই নমাবলৈ কৈছোঁ কি হ'ল নমাই গ'ল নেকি অঁ বঢ়িয়া পাৰিছে মোৰ বেলুন ক'ত বেলুন ফুটি গ'ল মই কৈ আছোঁ মমবাতিডাল নমাব লাগে তোমালোকে সদায় বেলুন ফুটাই আছা ঠিক আছে এগেইন বয়স কোনে ট্ৰাই কৰিবা তুমি চাওঁচোন বেলুনটো ক'ত মমবাতি নমাইছে ঠিক আছে মোৰ বেলুনটো দিব লাগিব অ'কে ভাল ট্ৰাই কৰিছা এইবাৰ মই ট্ৰাই কৰিছোঁ আচলতে মোৰ টাস্কটো আছিলে এনেকুৱা যে তোমালোকে এনেদৰে নমাই দিব লাগিছিল কেণ্ডেলডাল নমাইছেনে নাই বেলুনটো ফুটিছেনে তোমালোকে ঠিক আছে কেণ্ডেল নমাব পাৰিছা বাট বেলুন ইজ ন মোৰ বেলুন জীয়াই আছিল নেকি নহয় বেলুন বাচি থকা নাই তোমালোকে মই নমাই দিয়াত আচৰিত হৈছা মই ইচ্ছা কৰিলে এইটো জুইৰ ওপৰত কিছু সময় এনেদৰে ধৰি ৰাখিব পাৰিম কিয় তেনেকুৱা সম্ভৱ হৈছে কেনেদৰে সম্ভৱ হৈছে তোমালোকে ভালদৰে মোৰ বেলুনটো পৰ্যবেক্ষণ কৰা মোৰ বেলুনটোৰ ভিতৰত অলপ মই পানী ভৰাই লৈছোঁ এয়া আছিল মোৰ ট্ৰিকটো মোৰ বেলুনটোৰ ভিতৰত কি আছে পানী আছে আৰু পানীৰ হাই কণ্ডাক্টিভিটিয়ে বেলুনৰ হিটখিনি কি কৰিলে এবজৰ্ব কৰি ল'লে যাৰ ফলস্বৰূপে বেলুনটো একো হোৱা নাই ইয়াকে কোৱা হয় তাপৰ পৰিবহণ বা কণ্ডাকশ্যন হিট কণ্ডাকশ্যন বুজি পাইছানে Yes, sir. ইজ ইট ক্লিয়াৰ Yes, sir. ভেৰি গুড হেভ এ নাইচ ডে Thank you, sir.